হেল্ল' নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ এক্সাম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা বন্ধুসকল আজি মই আপোনালোকৰ ওচৰলৈ পুনৰবাৰ লৈ আহিছোঁ এপিডিচিএল পৰীক্ষাত হয়তো আহিবলগীয়া কম্পিউটাৰ এনএছৰ লগত জড়িত 10টা লাগতিয়াল প্ৰশ্ন আৰু কৈ থওঁ এইটো ভিডিঅ' হৈছে 6টা পাৰ্ট মানে 6 পাৰ্ট আপোনালোকে যদি এতিয়ালৈকে আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংক কেইটা দি দিছোঁ তাৰ পৰা গৈ কিনে চাব পাৰে লগতে এই ভিডিঅ'টো যদি আপোনালোকে PDF বিচাৰে তেনেহ'লে PDF টোৰ লিংকটো মই দি দিছোঁ তাৰ পৰা গৈ কিনে PDF টো ডাউনলোড কৰি ল'ব পাৰে পিছত প্ৰেক্টিছ কৰিবৰ কাৰণে আৰু কৈ থওঁ আগৰ ভিডিঅ'ত মই এটা কুৱেশ্যন কৰিছিলোঁ কুৱেশ্যনটো আছিল এনেকুৱা IoT ফুল ফৰ্মটো মই সুধিছিলোঁ আপোনালোকে এনসাৰ দিছে মই বহুত ভাল পাইছোঁ আপোনালোকে এনসাৰটো দিছে কমেন্ট কৰি আৰু উত্তৰটো হৈছে IoT ফুল ফৰ্মটো সুধিছিলোঁ মই উত্তৰটো কি হৈছে ইন্টাৰনেট অফ থিংছ IoT ফুল ফৰ্ম হৈছে ইন্টাৰনেট অফ থিংছ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে কমেন্ট কৰি উত্তৰটো দিছে আজি ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈ আহোঁ এতিয়া প্ৰশ্নটো কি আছে কিবৰ্ডৰ এন্টাৰ বুটামটোক কি বুলি জনা যায় মানে কিবৰ্ডৰ যেটো এন্টাৰ কি আছে হেতু কি বুলি জনা যায় এন্টাৰ বুটামটোক কোৱা হয় ৰিটাৰ্ণ কি বুলি জনা যায় ঠিক আছে নেক্সট আমি 2 নম্বৰ কোৱেশ্যনলৈ আহোঁ 2 নম্বৰ কোৱেশ্যনটো কি আছে দা ষ্ট'ৰ্ড প্ৰগ্ৰামৰ ধাৰণাটো কাৰ দা ষ্ট'ৰ্ড প্ৰগ্ৰামৰ ধাৰণাটো হৈছে জন ভন নিউমেন হৈছে এই ধাৰণাটোৰ মানে যেটো সূচনা কৰিছিল আৰু এখেতে জন ভন নিউমেনে আৰু মই চমুকে কৈ থওঁ আপোনালোকক দা ষ্ট'ৰ্ড প্ৰগ্ৰামটো হৈছে এনেকুৱা এটা ধাৰণা যেটো ধাৰণা আছে কেনেকুৱা মানে কম্পিউটাৰ যিবিলাক প্ৰগ্ৰাম থাকে এই প্ৰগ্ৰামবিলাক যে বাইনাৰী আকাৰত মানে ষ্ট'ৰ কৰি থব পাৰি সেই ধাৰণাটো এখেতে দিছিল আৰু হেতু হৈছে দা ষ্ট'ৰ্ড প্ৰগ্ৰামৰ আইডিয়াটো নেক্সট আমি 3 নম্বৰ কোৱেশ্যনলৈ আহোঁ 3 নম্বৰ কোৱেশ্যনটো কি আছে কম্পিউটাৰ চিপক কি বুলি কোৱা হয় কম্পিউটাৰ চিপক কোৱা হয় মাইক্ৰ'প্ৰচেছৰ বুলি এইটো নেক্সট আমি 4 নম্বৰ কোৱেশ্যনলৈ আহোঁ 4 নম্বৰ কোৱেশ্যনটো কি আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে PDFৰ সম্পূৰ্ণ অৰ্থ কি মানে PDFৰ সম্পূৰ্ণ যেটো মিনিং হেতু সুধিছে আৰু উত্তৰটো হ'ব এনেকুৱা portable document format so the option number B is the right answer portable document format is PDF or সম্পূৰ্ণ অৰ্থ মনত ৰাখিব এটো ইম্পৰ্টেন্ট হয় নেক্সট 5 নম্বৰ কোৱেশ্যনটো কি আছে ROM-ৰ অন্তৰ্ভুক্ত প্ৰগ্ৰামবোৰক কি বুলি কোৱা হয় যিবিলাক প্ৰগ্ৰাম ROM-ৰ অন্তৰ্ভুক্ত সেই প্ৰগ্ৰামবোৰক কি বুলি কোৱা হয় বাৰু সেইবোৰক কোৱা হয় ফাৰ্মৱেৰ বুলি ঠিক আছে ROM-ৰ অন্তৰ্ভুক্ত প্ৰগ্ৰামবোৰক কোৱা হয় ফাৰ্মৱেৰ বুলি ফাৰ্মৱেৰ নেক্সট 6 নম্বৰ কোৱেশ্যনটো কি আছে আপোনালোক সকলোৱে শুনিছে নিশ্চয় লেনৰ বিষয়ে এই লেনৰ সম্পূৰ্ণ অৰ্থটো কি বাৰু লেনৰ সম্পূৰ্ণ অৰ্থ হৈছে লোকেল এৰিয়া নেটৱৰ্ক অপচন নম্বৰ ডি ইজ দা ৰাইট এনসাৰ নেক্সট 7 নম্বৰ কোৱেশ্যনটো কি আছে 7 নম্বৰ কোৱেশ্যনটো আছে কন্ট্ৰোল শিফট এণ্ড ALT মানে অল্টাৰনেটিভ কি হ'ল ড্যাশ কি এতিয়া আমি ক'ব লাগে কন্ট্ৰোল শিফট আৰু অল্টাৰনেটিভ কিটো কি হয় বাৰু মানে কি বুটাম হয় অসমীয়াত ক'ব গ'লে হেতু হৈছে মডিফায়াৰ কি এইটা কি বুলি কোৱা হয় মডিফায়াৰ কি বুলি কোৱা হয় ঠিক আছে নেক্সট আমি 8 নম্বৰ কোৱেশ্যনলৈ আহোঁ 8 নম্বৰ কোৱেশ্যনটো কি আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাট ইজ দা ফুল ফৰ্ম অফ কম্পিউটাৰ ভাইৰাছ আমি যে সকলোৱে কৈ থাকোঁ কম্পিউটাৰত ভাইৰাছ সোমাইছে বুলি হেং মাৰিছে বুলি আসলতে এই ভাইৰাছৰ সম্পূৰ্ণ ফৰ্ম এটা আছে সম্পূৰ্ণ ফৰ্মটো কি বাৰু সম্পূৰ্ণ ফৰ্মটো হৈছে ভিটেল ইনফৰমেশ্যন ৰিসোৰ্স আন্ডাৰ চেছ ভিটেল বা ভাইটেল বুলি ক'ব পাৰি ভাইটেল ইনফৰমেশ্যন ৰিসোৰ্স আন্ডাৰ চেছ মনত ৰাখিব এইটো নেক্সট আৰু 9 নম্বৰ কোৱেশ্যনটো কি আছে মোৰ উচ্চাৰণত হয়তো ভুল হ'ব পাৰে মাফ কৰিব তাৰ কাৰণে 9 নম্বৰ কোৱেশ্যনটো কি আছে ষ্ট'ৰেজ ডিভাইচৰ মুখ্য ফোল্ডাৰ কোনটো যিবিলাক আমাৰ কম্পিউটাৰ বা মোবাইল বা স্মাৰ্টফোন থাকে সেইবিলাকত ষ্ট'ৰেজ ডিভাইচ থাকে এই ষ্ট'ৰেজ ডিভাইচৰ মুখ্য ফোল্ডাৰ কোনটো বাৰু মুখ্য ফোল্ডাৰটো হৈছে ৰুট ডাইৰেক্টৰী ৰুট মানে হৈছে হিপা আৰু হিপা হৈছে সদায় মূল গতিকে তেনেকৈ মনত ৰাখিব পাৰে ৰুট ডাইৰেক্টৰী ইজ দা মেইন ফোল্ডাৰ অফ ষ্ট'ৰেজ ডিভাইচ ঠিক আছে আজি ভিডিঅ'টি 10ম প্ৰশ্নটো হৈছে যেতিয়া এটা ফাইল প্ৰথমবাৰৰ বাবে সেভ কৰা হয় তেতিয়া কি হয় বাৰু অপচন দি আছে a copy is automatically printed
এইটো নহয় বি আছে ইট মাষ্ট বি গিভেন এ নেম টু আইডেণ্টিফাই ইট এইটো হয় মানে আমি যেতিয়া কম্পিউটাৰত কিবা এটা ডকুমেণ্ট টাইপ কৰি থাকোঁ বা লিখি থাকোঁ তেতিয়া সেইটো ছেভ কৰাৰ প্ৰয়োজন আহি পৰে পিছত ব্যৱহাৰ কাৰণে যেতিয়া আমি সেই ডকুমেণ্টটো আমি প্ৰথমবাৰৰ কাৰণে ছেভ কৰিবলৈ চাওঁ তেনেহ'লে কি কৰিব লাগে বাৰু ডাইৰেক্ট বাৰু ছেভ হয়নে বাৰু নিশ্চয় নহয় তাক আমি এটা নাম দিব লাগে সেই ডকুমেণ্টটোৰ নিৰ্দিষ্ট এটা নাম থাকিব লাগে যাৰ জৰিয়তে আমি তাক চিনি পাম পিছত বিচাৰিবলৈ সুবিধা হয় গতিকে কি হ'ব এই অপশ্যনটো ৰাইট হ'ব বাকীকেইটা ৰাইট নহয় ইট মাষ্ট বি গিভেন এ নেম টু আইডেণ্টিফাই ইট তাৰমানে ইট মানে কি সেই ফাইলটোৰ কথা কোৱা আছে যিটো ফাইল আমি ছেভ কৰিবলৈ যাম সেই ফাইলটো ছেভ কৰিব আগতে আমি কি কৰিব লাগিব তাক এটা আমি নাম দিব লাগিব আপোনাৰ নামো হ'ব পাৰে বা ফাইলটোৰ যিটো নাম বৈশিষ্ট্য সেইটো নামো হ'ব পাৰে যিকোনো এটা নাম দিব পাৰে তাৰপিছতে আমি ছেভ কৰিব পাৰোঁ সেই ফাইলটো চ' অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ যেতিয়া এটা ফাইল প্ৰথমবাৰৰ বাবে ছেভ কৰা হয় তেতিয়া ইট মাষ্ট বি গিভেন এ নেম টু আইডেণ্টিফাইড অৰ্থাৎ ইয়াক এটা নাম দিব লাগিব যাৰ দ্বাৰা আমি ইয়াক পিছত চিনাক্ত কৰিব পাৰোঁ ঠিক আছে এনেকুৱা ধৰণৰ হাৰ্ড লেভেলৰ কুৱেশ্যন আহিব পাৰে বেছি হাৰ্ড নহয় এইটো তথাপি এনেকুৱা ধৰণৰ হাৰ্ড আহিব পাৰে আপোনালোকলৈ মই বহুত হাৰ্ড কুৱেশ্যন লৈ আহিম কম্পিউটাৰৰ লগত জড়িত হাৰ্ড কুৱেশ্যন তাৰ কাৰণে অপেক্ষা কৰিব লাগিব অলপ মই লাহে লাহে হাৰ্ড কুৱেশ্যনৰ ফালে ঢাপলি মেলিম মাত্ৰ অপেক্ষা কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আপুনি ভিডিঅ'বিলাক শ্বেয়াৰ কৰক বন্ধুবৰ্গৰ মাজত মই বহুত সাহস অনুভৱ কৰোঁ আপোনালোকৰ লাইক কমেণ্ট আৰু শ্বেয়াৰবিলাকৰ দ্বাৰা চ' আজিলৈ এইখিনিয়ে পুনৰ লগ পাম জয় অসম জয় ভাৰত